হেল্ল' গাইজ, আজি আমি কল পচলা খাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' গাইজ, আজি আমি খাম কল পচলা আৰু আপোনালোকক দেখুৱাই আছোঁ কেনেকৈনো কল পচলা বনায়। জয় শ্ৰীৰাম। আৰু গাইজ, কল পচলা আচলতে আঠিয়া কলৰ গছৰহে খাই ভাল লাগে। আৰু আঠিয়া কলৰ গছৰ কল পচলা খাই চাব আপোনালোকে। বহুত কষ্ট হয় কল পচলা বনালে। আচলতে কল কাটিব লাগে, আনিব লাগে। দে আৰু খাওঁ দে আৰু আজি। Silent nights recalling you, a souvenir of what it could be. Pieces of my mind are yours. I forgot the past. আৰু গাইজ, আমাৰ কল পচলা ৰেডি হৈ গ'ল। এতিয়া আমাৰ মায়ে কল পচলা বনাব, ধুনীয়াকৈ বনাব। আপোনালোকে চাই থাকক। আমাৰ ভাষাত এইটোক আইঠা কল বুলি কয়। আচলতে এইটোক কি কয়? আঠিয়া কল। আৰু মা, এইটো খাব কেনে হ'ব আমাৰ আজি? বঢ়িয়া সোৱাদ হ'বনে? সোৱাদ হ'ব। আচ্ছা। আৰু এইটো মোৰ ভাগিন। এনেকৈ কলগছৰ মাজৰ যিডাল একদম সৰু ঠাৰি আছে, সেই ঠাৰিডাল চুকনাত মানে ভালকৈ চুৰকিব লাগে, একদম মিহি মিহিকৈ। সেইটো মানে মিহি হ'লে খাই সোৱাদ লাগে। সেইটো আমাৰ মায়ে এতিয়া কৰি আছে। আৰু গাইজ, আমাৰ কল চুৰকিলে এটা ওলয়, আজাতীয় বস্তু, সেইটো আমাৰ পেলাই দিব লাগে ভালকৈ চাফা কৰি। এনেকৈ বস্তুটো বেয়া নহয় দে না। বঢ়িয়া হৈছে। এতিয়া আহাই নাই, ভাল হৈছে। আৰু গাইজ, ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব দিয়ক। এতিয়াই ক'লোঁ মই। এতিয়া আদা নহৰুৰ পেষ্ট বনাই আছে। আদা নহৰুৰ পেষ্টটো ধুনীয়াকৈ বনাই লৈছে। আদা নহৰুৰ পেষ্টটো মানে লাগেই, তেতিয়া সোৱাদটো বেছিকৈ উঠে। আমাৰ ইয়াতে এতিয়া পিঁয়াজ আছে, তাৰপিছত জলকীয়া দিব। একেলগে চাই থাকক গাইজ ভিডিঅ'টো কেনেকৈ বনায়। এতিয়া কেৰাহীত, গৰম কেৰাহীত আমাৰ এতিয়া তেল দিলে মায়ে। বেছি তেল নালাগে, অকণমানি তেল লাগে। তেলখিনি দিলে, তেল গৰম হোৱাৰ লগে লগে আমাৰ পিঁয়াজ আৰু জলকীয়াখিনি দি দিব। আৰু গাইজ, আমাৰ মায়ে এতিয়া বনাব আৰম্ভ কৰি দিলে। ইয়াতে আছে আদা নহৰু পেষ্ট, এই জলকীয়া, পিঁয়াজ। এতিয়া কেৰাহীত আমাৰ তেল দি দিলে। তেল আৰু অলপ দিলে মায়ে। তাৰপাছত দিব ইয়াতে আমাৰ পাঁচফোৰণ। পিঁয়াজ ভজা হৈ গ'ল। এতিয়া দিব আমাৰ এইটো পাঁচফোৰণ দিলে। আপোনালোকে ঘৰত বনাই খাবচোন, কেনে লাগে খাই উঠি মোক কমেণ্টত জনাব। এইটো আমাৰ পেষ্টটো দি দিলে। এইটো ভজাৰ কাৰণে অলপ সময় আমাৰ এইটো লাৰি থাকিব এনেকৈ কিছু সময়। এতিয়া আমাৰ দিব কল পচলা। এইটো ধুনীয়াকৈ মায়ে চুৰকি থৈ দিছিলে। কিছু সময় এনেকৈ লাৰিব লাগিব না মা? এতিয়া আমাৰ নিমখ দিব মায়ে। সোৱাদ অনুসৰি নিমখটো দিলেই হ'ল। এইটো অলপ ভাজাহেন হ'ব লাগিব নেকি? এই আমাৰ হালধি গুড়ি দিলে। মোটামুটি 5 মিনিট এনেকৈ লৰাৰ পিছত আমাৰ
পানী দিব হ'ব। আমাৰ খামেই না আমি হৈছোঁ খাৰ খোৱা অসমীয়া আৰু আমাৰ আঞ্জাত মানে খাৰ নহ'লে নহয়েই। আমাৰ এতিয়া কল পচলাত অকণমান দিব, অকণমান খাৰ দিব, অকণমান খাৰ। এনেকৈ আমাৰ বটলত এনেকৈ খাৰ বনাই থৈ দিছে। অকণমান খাৰ দিলে, খাৰ দিয়াৰ লগে লগে আমাৰ অলপ লাল হৈ গৈছে, লাল। এতিয়া ঢাকনি মাৰি দিলে 2 মিনিটৰ কাৰণে। 2 মিনিট লাগব না? আচ্ছা, এই 2 মিনিট পিছত এতিয়া চালে অলপ শুকান হৈছে না? অকণমান পানী দিব গাইজ ইয়াতে, এনেকৈ পানী বেছি নালাগে। আৰু ঢাকনিখন মাৰি দিলে। আৰু গাইজ 2 মিনিট পিছত এতিয়া ঢাকনিখন মায়ে গুচালে। গেছটো এতিয়া হাই ফ্লেমত ৰাখিছে। নিমখ অকণমান কম হৈ আছিলে, মায়ে এতিয়া অকণমান নিমখ দিব ইয়াতে। মোটামুটি আমাৰ ৰেডিয়ে গাইজ, এইটো ৰেডি হৈ গ'ল। আৰু গাইজ আমাৰ কল পচলা ৰেডি। অকণমান খাই চাম আমি। ধুনীয়া সোৱাদ হৈছে। আপোনালোকে ঘৰত এনেকৈ বনাই খাব পাৰিব। টাটা বাই বাই।